নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাম এটা নতুন ভিডিঅ'লৈ। আজি গাইজ আমি আলোচনা কৰিম এই কম্পিউটাৰ কীবৰ্ডখনৰ কিছুমান শ্বৰ্ট কি আৰু যিবোৰ আমি সচৰাচৰ ব্যৱহাৰ কৰি থাকোঁ। আৰু আপোনালোকে ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক আজি দেখাম এই কম্পিউটাৰ কীবৰ্ডখনৰ কিছুমান শ্বৰ্ট কি। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু বন্ধুবৰ্গৰ মাজত অলপ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। চাই থাকক ভিডিঅ'টো আপোনালোকে শেষলৈকে। ইয়াতে মই কম্পিউটাৰটো বৰ্তমান অন কৰি লৈছোঁ। এতিয়া মই লিখি থৈছোঁ হোৱাট ইজ ইয়ৰ নেম। এই যদি গোটেই বাক্যটো যদি মই চিলেক্ট কৰিবলৈ হয় কিদৰে চিলেক্ট কৰিম শ্বৰ্ট কি। যদি মই মাউচে চিলেক্ট কৰোঁ, মাউচেদি এনেকৈ চিলেক্ট কৰিব পাৰি, কিন্তু ইয়াৰ এটা শ্বৰ্টকাট কি আছে। শ্বৰ্টকাট কিটো হৈছে কি, আপোনালোকে যদি কণ্ট্ৰল আৰু এ যদি একেলগে প্ৰেছ কৰে তেন্তে ইয়াত চিলেক্ট হৈ যাব, গোটেই বাক্যটো চিলেক্ট হৈ যাব। মই এতিয়া কণ্ট্ৰল আৰু এ প্ৰেছ কৰিম, লগালগ চাওক, আপোনালোকে চাব কণ্ট্ৰল আৰু এ প্ৰেছ কৰাৰ লগে লগে তাত চাওক অল চিলেক্ট হৈ গৈছে। আপোনালোকে অতি সহজে অল চিলেক্ট কৰিব পাৰিব কণ্ট্ৰল এ প্ৰেছ কৰি। তাৰপিছত আপোনালোকে মই নেক্সটটো দেখাই আছোঁ। নেক্সট আপোনালোকে দেখাই আছোঁ এই বাক্যটো যদি আপুনি বল্ড কৰিব বিচাৰে তেন্তে কিদৰে বল্ড কৰিব, শ্বৰ্টকাট কি। এতিয়া আমি বাক্যটো বল্ড কিদৰে কৰিম। আপোনালোকক বল্ড কৰিবলৈ হ'লে প্ৰথমে আপোনালোকে কি কৰিব, গোটেই বাক্যটো আপোনালোকে কণ্ট্ৰল এ কৰি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে কণ্ট্ৰল বি আপোনালোকে প্ৰেছ কৰাৰ লগে লগে ইয়াত আপোনালোকৰ কণ্ট্ৰল আৰু বি প্ৰেছ কৰিব লাগিব একেলগে। প্ৰেছ কৰাৰ লগে লগে ইয়াত আপোনালোকৰ বাক্যটো বল্ড হৈ যাব। আপোনালোকে চাওক, মই কণ্ট্ৰল আৰু বি প্ৰেছ কৰিছোঁ ইয়াত চাওক, কণ্ট্ৰল বি প্ৰেছ কৰাৰ লগে লগে বল্ড হৈ গৈছে। চাওক আপোনালোকে দেখাই আছোঁ, ৰ'ব চাওক, এইটো বল্ড হৈ গৈছেনে। কণ্ট্ৰল বি প্ৰেছ কৰাৰ লগে লগে এইটো বল্ড হৈ গৈছে। তাৰপিছত আপোনালোকৰ নেক্সটটো মই দেখাই আছোঁ, যদি আপোনালোকে এটা বাক্য কপি কৰি পেলাই ইয়াত পেষ্ট কৰিবলৈ হয় কিদৰে কৰিব, শ্বৰ্টকাট কি মাধ্যমত। এইটো চাওক, এতিয়া মই এইটো মই কপি কৰিব লাগে। এইটো ধৰক হোৱাটটো মই কপি কৰিম, ঠিক আছে। হোৱাটটো মই কপি কৰিম। কপি মই কিদৰে কৰিম, এতিয়া মই কি কৰিম, প্ৰথমে মই চিলেক্ট কৰি ল'ম হোৱাটটো। মই চিলেক্ট কৰি ল'ম প্ৰথমে। হোৱাটটো চিলেক্ট কৰাৰ পিছতে এই কণ্ট্ৰল চি যদি মই প্ৰেছ কৰোঁ এইটো কপি হ'ব। চাওক, কণ্ট্ৰল চি যদি মই প্ৰেছ কৰোঁ এইটো কপি হ'ব। চাওক, মই কণ্ট্ৰল চি প্ৰেছ কৰিছোঁ, কপি হৈ গৈছে। এতিয়া মই হোৱাটটো কাটি দিম। চাওক, মই কাটি দিম ইয়াত। এতিয়া মই হোৱাটটো মই কিদৰে ইয়াত মই পেষ্ট কৰিম, চাওক আপোনালোকে হোৱাটটো পেষ্ট কৰিবলৈ আপোনালোকে কি কৰিব লাগিব, কণ্ট্ৰল ভি যদি মই পেষ্ট কৰোঁ ইয়াত আপোনালোকে হোৱাটটো আহি যাব অট'মেটিক। মই কণ্ট্ৰল ভি মই পেষ্ট কৰিছোঁ, চাওক ইয়াত কণ্ট্ৰল ভি প্ৰেছ কৰাৰ লগে লগে ইয়াত হোৱাট আহি যাব। চাওক, দেখিছে আপোনালোকে, অতি সহজে আপোনালোকে কণ্ট্ৰল ভি আপোনালোকে প্ৰেছ কৰিলে অট'মেটিক আহি যাব বাক্যটো। তাৰপিছত আপোনালোকে মই নেক্সটটো দেখাই আছোঁ। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব গাইজ, চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু যদি মই এতিয়া কণ্ট্ৰল অ' ব্যৱহাৰ কৰোঁ তেন্তে কণ্ট্ৰল অ' যদি ব্যৱহাৰ কৰোঁ অ'পেন হ'ব। যিকোনো এটা বস্তু যদি আপুনি শ্বৰ্টকাট কি সহায়ত অ'পেন কৰিব বিচাৰে তেন্তে কি কৰিব লাগিব, কণ্ট্ৰল অ'। এতিয়া মই কণ্ট্ৰল আৰু অ' মই প্ৰেছ কৰিম। কণ্ট্ৰল আৰু অ' প্ৰেছ কৰাৰ লগে লগে অ'পেন কৰাৰ লগে লগে এটা অ'পেন হ'ব। চাওক, অ'পেন হৈ গৈছে, দেখিছে আপোনালোকে। ইয়াৰ পৰা যিকোনো এটা ফাইল আমি ল'ব পাৰিম অতি সহজে। তাৰপিছত আপোনালোকৰ নেক্সটটো মই দেখাই আছোঁ, যদি আপোনালোকে প্ৰিণ্ট কৰিবলৈ হয় কেনেকৈ প্ৰিণ্ট কৰিব। মই যদি কণ্ট্ৰল আৰু যদি আমি পি প্ৰেছ কৰোঁ, চাওক আমি পিটো যদি আমি প্ৰেছ কৰোঁ, এই পিটো, তেতিয়া আমাৰ এই পেজটো প্ৰিণ্ট হ'ব। মই দেখাই আছোঁ, চাওক কণ্ট্ৰল প্ৰেছ কৰিছোঁ, ইফালে মই পি প্ৰেছ কৰাৰ লগে লগে চাওক প্ৰিণ্টৰ অপশ্যন আহি গৈছে। তাৰপিছত যদি মই এণ্টাৰ কৰোঁ, এণ্টাৰ কৰাৰ লগে লগে এই পেজটো প্ৰিণ্ট হৈ যাব। তাৰপিছত মই নেক্সটটো দেখাই আছোঁ, চাওক নেক্সটটো যদি ধৰক এই বাক্যটো আপুনি লিখি থাকোঁতে কাট খাই গ'ল, কিবা এটা ভুলৰ ক্ষেত্ৰত আপোনাৰ এই বাক্যটো কাট খাই গ'ল। আপোনালোকে ধৰি লৈছে বাক্যটো কাট খাই গ'ল। বাক্যটো কাট খাই যোৱাৰ পিছত আপোনালোকে কিদৰে পুনৰ আনিব, এই বাক্যটোক আপোনালোকে পুনৰ কেনেদৰে আনিব। আমি যদি কণ্ট্ৰল জেড যদি আমি ব্যৱহাৰ কৰোঁ পুনৰ বাক্যটো ঘূৰি আহিব। চাওক, কণ্ট্ৰল আৰু জেড মই প্ৰেছ কৰাৰ লগে লগে প্ৰেছ কৰিছোঁ, ইয়াত অট'মেটিক আহি গৈছে। চাওক, অতি সহজে আপোনালোকে কণ্ট্ৰল জেড ব্যৱহাৰ কৰি পুনৰ এই বাক্যটো আনিব পাৰিব। তাৰপিছত যদি ধৰক বাক্যটো কাটিব লাগে, বাক্যটো যদি আমি কাটি দিব লাগে তেন্তে আমি কেনেকৈ কাটিম। বাক্যটো কাটিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব,
যোনটো ৱৰ্ড আপুনি কাটিব লাগে সেই ৱৰ্ডটো প্ৰথমে চিলেক্ট কৰি ল'ব। মই এতিয়া গোটেই চেণ্টেঞ্চটোৱে কাট কৰিম। চ' মই গোটেইটো চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব, কণ্ট্ৰল এক্স কৰিব। কণ্ট্ৰল এক্স কৰাৰ লগে লগে এই গোটেই চেণ্টেঞ্চটো কাট হৈ যাব। চাওক এতিয়া মই কণ্ট্ৰল আৰু এক্স প্ৰেছ কৰাৰ লগে লগে ইয়াত কাট খাই গৈছে। আপোনালোকে অতি সহজে এনেদৰে আপোনালোকে শ্বৰ্টকাট কি মাধ্যমত এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি এই কীবৰ্ডখনৰ A to Z শ্বৰ্টকাট কি লাগে তেন্তে আপোনালোকে কমেণ্ট কৰি জনাব। মই সকলোখিনি জনাই দিম এটা ভিডিঅ' বনাই। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, গুড নাইট।